আজি আমাৰ শ্ৰীমতীৰ মনত পুৰা ফূৰ্তি। তাইৰ ভনীয়েক মানে মোৰ খুৰখালী গৰাকীয়ে আজি মেট্ৰিকৰ ৰিজাল্ট দিছিলে আৰু বাটতে লগ পাই মামাৰ ল'ৰাৰ মেট্ৰিকৰ ৰিজাল্টৰ কথাও সুধিলোঁ আৰু এইজনী মেট্ৰিকত সুফলভাৱে উত্তীৰ্ণ হোৱা ছাত্ৰীগৰাকী। আৰু টাউনত গৈয়ে গম পালোঁ যে আজি মিঠাৰ ষ্টক একেবাৰে শেষ হৈ গৈছে, যিহেতু মেট্ৰিকৰ আজি ৰিজাল্ট দিছে। মানে সকলোৱে মানে মিঠাই লৈ গৈছে। অৱশেষত এইখন দোকানত পাই গ'লোঁ মিঠাই, লগতে বুন্দিয়া ভুজিয়াও অকণমান পেক কৰি লৈ ল'লোঁ, যিহেতু মানুহ আহিব। আৰু ইফালে চব্জি বজাৰ কৰি মই আহি গ'লোঁ ঘৰত আহিয়ে শ্ৰীমতীক লগত লৈ পেলাই আহি গ'লোঁ মই তাইৰ মাকৰ ঘৰত। আৰু ইফালে মানুহবোৰ পুৰা মানে হুঁচৰি গাবৰ কাৰণে আহিছে, খুবেই ধুনীয়া আহিল। আৰু ইফালে তিৰপাল বান্ধি পুৰা ৰেডি ৰাতিৰ কাৰণে। আৰু ইফালে খুৰখালীৰ মনতো পুৰা ফূৰ্তি আৰু ইফালে মাৰো পুৰা ফূৰ্তি। তো মই ইফালে ব্ৰইলাৰ মাংসও নিব আহিলোঁ, যিহেতু মাংসও লোৱা নাছিলোঁ। আৰু ইফালে ৰাতি আমাৰ পুৰা ঝুমুৰ নাচ হৈ গ'ল আৰু দীপাও অলপ চেষ্টা কৰিলে আমাৰ শ্ৰীমতী। এয়া